চাহ যিমান যি খালেও ৰাতিপুৱা সন্ধিয়া চাহকাপৰ সমান হ'বই নোৱাৰে। এয়া মাত্ৰ অলপ পানীত চাহপাত দি উতলাই থকাই নহয়, প্ৰত্যেকটো ঢুকতে ইমোচন জড়িত হৈ থাকে আৰু ইয়াৰ আঁৰত লুকাই থাকে বহুত হাঁহি। এই চাহকাপে মানুহৰ কথা উলিয়ায় আৰু সন্ধিয়া চাহকাপ তাৰ কথাই বেলেগ, য'ত গোটেই দিনটো কাম কৰি ভাগৰখিনি এই চাহকাপে দূৰ কৰে। প্ৰত্যেক দিনা খোৱা চাহকাপৰ লগত বেলেগ বেলেগ কাহিনীৰ সন্ধান পোৱা যায়। এই সন্ধিয়া চাহকাপ এটা উৎসৱ নহয়, এয়াতো একদম গাঁথনি হয় য'ত আমাক সকলোকে বান্ধি ৰাখে। বাছ এইটোৱে ভাবি লওক, এয়া হৈছে এখন ফিল্মৰ সেইটো চিন য'ত আমাক সকলোকে নিজৰ নিজৰ কাহিনী শুনায় আৰু এটা এটা ঢোক মাৰি সকলোৱে আনন্দ লয়। একাপ চাহ, ইয়াত আছে সেই শান্তি, মৰম আৰু সেই গভীৰতা য'ত গোটেই দিনটো চিঞৰ বাখৰ দূৰ কৰায়। আপুনিও এই সন্ধিয়া সময়কণ আপোনজনৰ লগত কটাওক, কাৰণ জীৱনৰ প্ৰতিটো পল মিঠা হয় যেতিয়া আপোনজন লগত থাকে আৰু লগত একাপ চাহ।